নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ফাইনেলি আজি সেই দিনটো আহি পৰিল কেদাৰনাথ খোজকাঢ়ি যোৱাৰ মানে এই যাত্ৰাটো আমাৰ জাৰ্ণিটো। মই এই জাৰ্ণিটো এতিয়া বৰ্তমান বাজিছে আপোনাৰ 5:10। এতিয়া আমি ওলাইছোঁ পৰা, দেখিছে নেকি জেকেট পিন্ধি কিমান ঠাণ্ডা ইয়াত। হয় বহুত ঠাণ্ডা কিন্তু বৰ্তমান ইয়াতে আমাৰ ৰেডি হ'ল। আমি এতিয়া বৰ্তমান যাওঁ ইয়াৰ পৰা। আমি এতিয়া বৰ্তমান সীতাপুৰত আছোঁ। সীতাপুৰৰ পৰা আমি সোণপ্ৰয়াগ যাম। সোণপ্ৰয়াগত আমি ৰেজিষ্ট্ৰেশ্যনবিলাক দেখাই এতিয়া আমি ৰেজিষ্টাৰ অনলাইন কৰিয়ে আনিছোঁ। সেই দেখাই কিনে আমি যাত্ৰা আৰম্ভ কৰিম। সেই নিশিও জোতা পিন্ধি আছোঁ। কি ধুনীয়া নাজাৰা। এই চাওকচোন, চন্দ্ৰটো ইয়াত থকা যেন তাৰ ওচৰতে। গাড়ী আমাক সোণপ্ৰয়াগত থৈ গ'ল। সোণপ্ৰয়াগৰ পৰা আমি গৌৰীকুণ্ড যাম। এইখিনি খোজকাঢ়ি যাব লাগিব। এইটো সোণপ্ৰয়াগৰ পাৰ্কিং ষ্টেণ্ড। ইয়াৰে ইয়াত চেকিং কৰিব। চেকিং কৰি আছোঁ। এতিয়া আমি গৌৰীকুণ্ডলৈকে আৰু খোজকাঢ়ি যাম। খোজকাঢ়ি যাই গৌৰীকুণ্ডৰ গাড়ীত উঠিম। গাড়ীত উঠি কিনে 5 কিলোমিটাৰ গাড়ীত যাম। তাৰ পৰা আহি ট্ৰেকিং ষ্টাৰ্ট হ'ব। এই নদী এইটো, এই তাত আমি গাড়ীত উঠিম। গাড়ীৰ পৰা আমি গৌৰীকুণ্ড যাম। এইটোৱে সোণপ্ৰয়াগৰ টেক্সি ষ্টেণ্ড। আমি ইমান কম মানুহ এতিয়া, মানে এইখিনি অফ ছিজন, মানে আগষ্টৰ লাষ্ট আৰু ছেপ্টেম্বৰৰ ফাৰ্ষ্ট। যদি ছেপ্টেম্বৰৰ আপোনালোকে 15 তাৰিখমানৰ পিছত আহে, তেতিয়া বহুত ছিজন পৰি যায়, বহুত মানুহ ভিৰ হৈ যায়। এইবিলাকত আমি লাইন পাতিব লগা হৈ যাব। কিন্তু এতিয়া বৰ্তমান এইবিলাক নাই। সেইবিলাক টেক্সি বৰ্তমান টেক্সিত বহি লৈছোঁ। এতিয়া গৌৰীকুণ্ডলৈকে যাম। এতিয়া গৌৰীকুণ্ডৰ পৰা আমি খোজকাঢ়িম ইয়াত। এই আমি এইবিলাক কিনি ল'লোঁ। এতিয়া আমি আৰু নহ'লে ভাগৰ লাগিব নে। ট্ৰেকিং ষ্টাৰ্ট আমাৰ কেদাৰনাথ। ইয়াত 14 লিখি আছে, 16 নহয়, 22 কিলোমিটাৰ হয়, 16 কিলোমিটাৰ নহয়। আমি চাহ খাবলৈ বৰ্তমান এই গৌৰীকুণ্ডতে চাহটো খাই লওঁ। খাই লৈ কিনে আৰু যাত্ৰা আমাৰ আৰম্ভ কৰিম। দেখিছেনে, গোটেইখিনি চাহ খাই লওঁ। ইয়াত অলপমান চাহৰ দামটো বেছি, কাৰণ ওপৰত নে ঘোঁৰাত লৈ আহিব লগা হয়, সেইকাৰণে দামবিলাক বেছি হৈ যায়। আমি এই মেগীয়ে খাই লওঁ। মেগীয়ে মানে এনেকুৱা ট্ৰেভেলৰ কাৰণে বেষ্ট। আৰু মেগী নহ'লে মানে একো নাই। মেগী বঢ়িয়া, বেষ্ট হ'ল। এইখিনিয়ে হ'ল গৌৰীকুণ্ড। গৌৰীকুণ্ডৰ এইটো দেখিছেনে, গৰম পানীৰ ইয়াত মানুহে গা ধুৱে। কিন্তু দেই, এনেকুৱা পাহাৰৰ মাজত এই গৰম পানী হ'ল গৌৰীকুণ্ড। এইটো তপ্তকুণ্ড গৌৰীকুণ্ডৰ। এনেকৈ ঘোঁৰাবিলাক ৰখাই থৈছে। ঘোঁৰাত যোনে যাব পাৰে। এনেকৈ ওপৰত কঢ়িয়াই নিয়ে বস্তুবিলাক। দেখিছেনে কি ধুনীয়া নাজাৰা। এইটো দেখিছেনে, অলপ অলপ এই পাহাৰলৈকে যাব লাগিব আমি। কাৰণে মানে বহুত দিগদাৰ খোজ কঢ়াটো। আৰু আপোনালোকে আহিলে অলপ সাৱধান ঘোঁৰাৰ পৰা। দেখিছেনে কি ধুনীয়া নাজাৰা। চাহ কি ধুনীয়া নাজাৰা আহি আছে। চাই লওক। দেখিছেনে বৰফৰ পাহাৰ এইবিলাক। এই ইয়াতে আছে, আমি তালৈকে যাব লাগিব। বম বম বলে জয় শ্ৰী কেদাৰ। আমি বৰ্তমান এই তিয়হ খাবলৈ বহিছোঁ। এতিয়া মানে অলপ শৰীৰটোত পানী লাগে নে, সেইকাৰণে অলপ ফিৰা খাই লওঁ। भैया इस भैया जगह का नाम क्या है? हाँ हेलीपैड ना। এইটোৱে বেগ লৈ লৈ আহি আছে। আমি লৈছোঁ এইটো। এই দুটা তৰ্ক বিতৰ্ক লাগিছে। ৰখিছোঁ গোটেইকেইটা, অলপ বহি আছোঁ। কিবা কথা হ'ব। ঘৰৰ পৰা বিৰাট সাৱধান। আমাৰ আগতে এটা মাৰি দিছে, এনেকৈ নাকত পৰিছে। এনেকৈ খৈ চলাই আছে। 5 টকা দিলে হ'ল। চব কৰি লওক আৰু বাবাৰ কেদাৰ ফালে গৈ থাকক। এইফালে এনেকৈ খোৱা পানীৰ হেৰি দিয়া আছে, দেখিছেনে। জয় কেদাৰনাথ, জয় বাবা।
দেখিছেনে কি ধুনীয়া দৃশ্য চা হৰে এটা এখন কান্ধত বেগ লৈছে উপায় নাই তাৰ চলো আমি নেচাৰেল বিউটিৰ মাজত যাই আছোঁ বাবা কেইটাৰে আমাক নি আছে একো বিষ দুখ হোৱা নাই মোৰ মানে সিহঁতক বহুত অলপমান পিছত আহিলোঁ মই অকলে এইখিনি আহিছোঁ এইটো ধুনীয়া ৱাটাৰফল এনেকুৱা ৰ'দ দি দিছে বৰ্তমান বাপৰে বাপ বেয়া ৰ'দ দিছে দে ধুনীয়া দৃশ্য এইটো নদী এইখিনি এনে দুৰ্ঘটনা হৈ গৈছে শিলবিলাক দেখিছে কেনেকৈ পৰি গৈছে আমি বৰ্তমান আহি আমি ভীমবালি পাইছোঁ মই ভীমবালিৰ এটা দৃশ্য দেখাওঁ আপোনালোকক যে 2013 চনত যেন এই পানীৰ হেৰিটো আহিছিল ইমান ডাঙৰ আপদটো আহিছিল কিমান ডাঙৰকৈ হৈ গৈছে মই দেখা এইখন আৰু ভীমবালি ৰামবাৰা য'ত 2013 চনত গোটেই টাবা হৈ গৈছিল এইবিলাক দেখিছেনে গোটেই ভাঙা চিন এতিয়াও আছে 2013 চনৰ পৰা সেয়ে আৰু মন্দাকিনী নদী এইটো দেখিছেনে মন্দাকিনী নদী লাগিছে এতিয়া ৰেড বুল এটা লৈছোঁ তিনিওটাই খাই আছোঁ অৱস্থা একদম বেয়া হৈ গৈছে আৰু এতিয়া এই তালৈকে যাব লাগিব আমি কিমান দূৰ কিমান ওপৰত আহিছোঁ আমি দেখিছেনে বাবা লৈ আহি আছে আৰু আমাক এটা বাজিলে আৰু পুৰা এটা বাজিল দেখিছেনে মানে ঘূৰাৰ কাৰণে বহুত দিগদাৰ 14 আগষ্টত পুৰা ভাঙি গৈছিল অলপ বনাই দিছে এনেকৈ যাব লাগিব এই আইদি ঘোঁৰা আহিছে কিবা আহিছে মানুহ মানে চব ৰাস্তাটো বেয়া হৈ গৈছে যিমান মানে কষ্ট নাই বুলি কয় কিন্তু বহুত কষ্ট একবাৰ আহিলে গম পায় এয়া চাওকচোন ৰাস্তাবিলাক এনে একদম বাপৰে বাপ বহুত কষ্ট মানুহে ভাবিব পাৰে বহুত মানে ইজি কিন্তু একো ইজি নহয় কেনেকৈ পাহাৰবিলাক খহি এইবিলাক আৰু মানে ঘূৰাৰ কাৰণেতো বাপৰে বহুত দিগদাৰ ইয়াত বৰ্তমান বাজি কেইটা বাজি আমি পালোঁ 2:21 আমি বেছ কেম্প 2:21 আমি বেছ কেম্প পালোঁ ইয়াত যাব পাৰোঁ এইজন দাদা আছে দাদা এইফালে চাই দিয়ক ঘূৰি আছে আমাৰ অসমৰ পৰা আহিছে ঘৰত থকাৰ এটা সমান হৈছে 5 মাহ হৈ গ'ল 5 মাহৰ পৰা ঘূৰি আছোঁ মানে বছৰত 6 মাহ কাম 6 মাহ ঘূৰে আমাৰ অসমৰে মানুহ দাদা ঘৰত ক'ত আছিল এটা চাইডে ঘৰ আছিল আমাৰ আৰু বেছি টাইম নাই এইবিলাক বেছ কেম্প আৰু 3-4 কিলোমিটাৰমান হ'ব বহুতখিনি ওপৰ আহি পালোঁ আৰু কেদাৰনাথলৈকে মাত্ৰ 3 কিলোমিটাৰমান আছে বাপৰে বাপ আমি আহি এই দেখিছে কেদাৰনাথ ধাম আৰু 4 কিলোমিটাৰ ফাইনেলি ইমান টাইমৰ পৰা খোজকাঢ়ি 6টা বজাত পাই গ'লোঁ এই কেদাৰনাথৰ এইটো গেট বাবাক পাই গ'ল দেখিছেনে ফাইনেলি আমি পাই গ'ল দেখিছেনে এইটো বাবাৰ মন্দিৰ এই তাতে আছে আমি পাই গ'লোঁ আপোনালোকক ইমান কষ্টৰ ফলত আহি পালোঁ মই এটা ছেকেণ্ডৰ কাৰণে মই দেখাম ঘূৰাই কিনে দেখাম পুৰা মন্দিৰটো আপোনালোকে চাবচোন কেনেকুৱা লাগে ফিলটো বাপৰে বাপ এয়া চাওক কেদাৰনাথ বাবা এয়া চাওক বাপৰে বাপ দৰ্শন কৰি ল'লোঁ এইবিলাক প্ৰসাদ লৈ ল'লোঁ দেখিছেনে এই মন্দিৰত এই গোটেইবিলাক ফটো উঠি আছে ধুনীয়া পৰিৱেশ বাবাৰ মন্দিৰ এতিয়া অলপ দেৰিকৈ ভৈৰৱ মন্দিৰত যাম ভৈৰৱ মন্দিৰৰ পৰা আপোনাক গোটেই মই ভিউটো দেখাম মই কেদাৰনাথ মন্দিৰৰ বৰ্তমান মই দেখিছেনে কেদাৰনাথ মন্দিৰৰ পিছফালে আছোঁ এইটো হ'ল ভীমশিলা এই ভীমশিলাটোৱেই 2013 চনত ইমান ডাঙৰ এটা মানে বিপদ আহিছিল সেই বিপদটোৰ পৰা কেদাৰনাথ মন্দিৰত ৰক্ষা কৰি আছে সেই তাৰ পৰা পানী আহিছিল এই 2013 চনত কি ধুনীয়া মনোমোহা দৃশ্য
মই ভৈৰৱ বাবা মন্দিৰত আহি আছোঁ এইটো ভৈৰৱ বাবা মন্দিৰ ওপৰত এইবিলাক দেখিছে হেলিকপ্টাৰ আহিছে এখন গোটেই চহৰ কেৰাণত আমি এই কেৰাণৰ পৰা ওপৰত ভৈৰৱ বাবা মন্দিৰ আহি পালোঁ ভৈৰৱ বাবা মন্দিৰত অলপমান প্ৰসাদ লগা আৰু ধূপ চাকি অৰ্পণ কৰোঁ ইয়াত বাকী তাৰ পৰা দেখাম মই ওপৰৰ পৰা ফাইনেলি ইয়াত সেৱা কৰি ল'লোঁ ভৈৰৱ বাবা মন্দিৰত আৰু সেইটো হ'ল কেদাৰনাথ মন্দিৰ এই মন্দিৰটো কেদাৰনাথৰ পৰা ওপৰত আছে আৰু এইখিনিকে কৰি মই এতিয়া ইয়াৰ পৰা বিদায় লৈছোঁ কেদাৰনাথ মন্দিৰৰ পৰা আপোনালোকক পিছত নেক্সট মই বদ্ৰীনাথ ধাম দেখাম